নমস্কাৰ পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ পোহৰৰ উৎসৱ দীপান্বিতাৰ শুভকামনা জনাইছোঁ। আশা কৰোঁ এই পোহৰৰ উৎসৱ দীপান্বিতাই সকলোৰে জীৱনৰ পৰা সমাজৰ পৰা এন্ধাৰবোৰ নোহোৱা কৰি জীৱনবোৰ যেন পোহৰময় কৰি তোলে। মই আজি কেইবাদিনৰ পৰা আপোনালোকৰ মাজত মই ভিডিঅ' দিব পৰা নাই। বৰ্তমান মই এটা প্ৰশিক্ষণৰ বাবে গুৱাহাটীত আছোঁহি, গতিকে আপোনালোকৰ মাজলৈ আহিব পৰা নাই। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ দীপান্বিতাৰ সম্পৰ্কত দুআষাৰমান কথা পাতিবৰ বাবে। দীপান্বিতাত এইবাৰ বৰষুণ দি আছে। আপোনালোকৰ মনবোৰ কেনেকুৱা লাগিছে নাজানো, কিন্তু মই ব্যক্তিগতভাৱে বৰষুণ দিয়াৰ বাবে এইবাৰ অলপ ভাল পাইছোঁ। কাৰণ এই বৰষুণ দিয়াৰ কাৰণে প্ৰকৃতিৰ ওপৰত যেন প্ৰকৃতিয়ে দয়া কৰিছে। আমি যিহেতু মানুহে সদায় প্ৰকৃতি অত্যাচাৰ কৰি আহোঁ, প্ৰকৃতি ধ্বংসযজ্ঞ চলাই আহোঁ। এইবাৰ ডাৱৰীয়া কৰিছে, বৰষুণ দি আছে বাবেই এইকাৰণে মই ভাল পাইছোঁ যে আমি পোহৰৰ উৎসৱটোত আমি শব্দৰ উৎসৱলৈ পৰিৱৰ্তন কৰিবলৈ ধৰিছিলোঁ। মানুহে এনেধৰণে আতচবাজি ফুটাবলৈ ধৰিলে, অৰ্থাৎ আমি বুলি কৈছোঁ, মই কাকো তেনেকৈ ক'ব খোজা নাই, মই কেৱল আত্মসমালোচনা কৰিব বিচাৰিছোঁ যে আমি পোহৰৰ উৎসৱটোক এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছিলোঁ যে ই শব্দৰ এটা উৎসৱহে যেন আছিলে, কিন্তু প্ৰকৃততে আছিলে ই পোহৰৰ উৎসৱ। কিন্তু এইবাৰ যিহেতু বৰষুণ দি আছে, বৰষুণ দি থকাৰ কাৰণে গুৱাহাটীতো আতচবাজিৰ শব্দটো অলপ কম শুনা পাইছোঁ। আতচবাজিয়ে কি কৰে, এক কথাত শব্দ প্ৰদূষণ কৰে, দ্বিতীয় কথা বায়ু প্ৰদূষণ কৰে। কিন্তু উৎসৱটো আছিলে এই পোহৰৰ উৎসৱ। সমাজৰ পৰা এন্ধাৰ নোহোৱা হ'ব লাগে, মানুহৰ জীৱনৰ পৰা এন্ধাৰবিলাক আঁতৰি পিনি সমাজখন যেন সুন্দৰ হৈ থাকে, পোহৰময় হৈ থাকে। কিন্তু এই উৎসৱবিলাকক আমি আজি আধুনিকতাৰ প্ৰভাৱত ইমানেই কোলাহলপূৰ্ণ এক পৰিৱেশ হৈছে, প্ৰদূষণ সৃষ্টি হৈছে, কিন্তু এইবিলাক আমি খন্তেকীয়া আনন্দৰ কাৰণে, আমোদ ল'বৰ কাৰণেই আমি হেজাৰ হেজাৰ টকাও আমি অপচয় কৰিছোঁ, লগতে আতচবাজি মাত্ৰ শব্দ প্ৰদূষণ হৈছে। গতিকে আমি প্ৰত্যেকেই এই কথাটো যদি এবাৰ আত্মসমালোচনা কৰোঁ, তেতিয়াই দেখা পাম আচলতে যদিহে পোহৰৰ উৎসৱ পোহৰৰ ধৰণেই পালন কৰা হয়, তেতিয়া কাৰো অনিষ্ট নহয়, অপকাৰ নহয়, সেয়ে প্ৰকৃতিৰো নহয়, মানুহৰো নহয়, মানুহৰো যথেষ্ট ক্ষতি হয়। যেতিয়াই এই দীপাৱলী আহে তেতিয়াই প্ৰায় শুনা পোৱা যায় বাতৰিবিলাকত যে ক'ৰবাত অগ্নি সংযোগ হৈছে, কাৰোবাৰ আতচবাজি ফুটাই দুৰ্ঘটনা সংঘটিত হৈছে। তদুপৰি আমি জানোৱে যে আতচবাজি ফুটালে কিমানবিলাক তাৰ পৰা খাৰবিলাক জ্বলি ধোঁৱা ওলায়, শব্দ, আজিকালি প্ৰতিযোগিতা, কোনে কিমান ডাঙৰ শব্দৰ ফটকা ফুটাব পাৰে, কিমান দীৰ্ঘ সময় ধৰি ফটকা ফুটাব পাৰে। আৰু এইবিলাকেই যেন আমি কণ কণ শিশুসকলক শিকাওঁ। বহুতেই হয়তো এইটো অজুহাততেই ফটকা ফুটায় যে সৰু সৰু ল'ৰা ছোৱালীয়ে ফুটাব বিচাৰে ফটকা, সেইকাৰণে ফুটাইছোঁ, আৰু তেনেধৰণৰ এটা অজুহাত দিয়ে আৰু সেই ধৰণেই ফুটায়। আচলতে তেওঁলোকেতো জন্ম হৈয়ে কোনেও জানি নাহে, কোনেও নাজানে যে দীপাৱলীত ফটকা ফুটাব লাগে বুলি। গতিকে আমি দেখাওঁ আচলতে, আৰু তেতিয়া সিহঁতি সৰুৰে পৰাই যেতিয়া পৰিচয়টো হয় তেতিয়া সিহঁতি বিচাৰে। কিন্তু আমি যদি আমাৰ স্কুলতো যদি কণ কণ শিশুসকলক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিকায়, অভিভাৱকসকলেও যদি আমি শিকাওঁ যে এই আচলতে পোহৰৰ উৎসৱহে, কিমান ৰং বিৰঙৰ পোহৰৰ আমি আয়োজন কৰিব পাৰোঁ, কিমান ধুনীয়াকৈ সজাব পাৰোঁ, আমি চাকি বাতি জ্বলাব পাৰোঁ, মম জ্বলাব পাৰোঁ। তেনেধৰণৰ যদি এটা মানসিকতা সৰুৰে পৰা তেওঁলোকক গঢ়ি তোলা হয়, আৰু এই সম্পৰ্কত সজাগতা কৰিব লাগে যে প্ৰকৃতিয়ে আমাক কিমান দিয়ে, কিন্তু প্ৰকৃতিক আমি সদায় অত্যাচাৰহে কৰি আহোঁ, আমি একোৱেই দিব নোৱাৰোঁ। আমি বছৰেকৰ 5 জুন তাৰিখটোত যদিও গছপুলিকেইডাল ৰুওঁ, সেই গছপুলিকেইডালো আমি কিমান বাচিছে আমি পৰৱৰ্তী সময়ত চাবলৈ আহৰি নেপাওঁ। হয়, মই বিশ্ব পৰিৱেশ দিৱসত ৰোৱা সেই গছপুলিটোকো জীয়াব পৰা নাই, কিন্তু প্ৰকৃতিক যদি আমি একো এটা দিব পৰা নাই, তেনেহ'লে প্ৰকৃতিক ধ্বংস কৰাৰ অধিকাৰো আচলতে আমাৰ নাথাকে। গতিকে আপুনি প্ৰকৃতিক একো কৰিব নালাগে, কিন্তু প্ৰকৃতিক আমি ধ্বংসও কৰিব নালাগে। চাওকচোন, এই যি দীপান্বিতাৰ এই দীপাৱলীৰ সময়খিনিত কোলাহলৰ ফলত, শব্দৰ যি কোলাহল, এই কোলাহলৰ ফলত গছত থকা চৰাই চিৰিকটিবিলাক শান্তিয়ে থাকিব নোৱাৰে, ইমানেই কোলাহল হয়। গতিকে সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে এইবাৰ বৰষুণ দিয়াৰ কাৰণে মই এইবাবেই ভাল পাইছোঁ
মোৰ লগতে হয়তো বহুতো প্ৰকৃতিপ্ৰেমীয়ে এই কথাটো ভাল পাব যে বৰষুণ দিয়া বাবেই এইবাৰ দীপাৱলীত আতচবাজীৰ শব্দটো অলপমান কম শুনা পাইছোঁ। আগতে যি ধাৰাসাৰ শব্দৰ বৰ্ষণ হয়, এইবাৰ যেন সেই বৰ্ষণটো হোৱা নাই, শব্দৰ অলপ কম পাইছোঁ। গতিকে আমাক সময় লাগিব, আমি চিন্তাধাৰণা সলনি কৰিব লাগিব, নিজে গৌৰৱ কৰিব লাগিব ফটকা নাই ফুটোৱা বুলি। এই কথাটো যেতিয়া নিজে গৌৰৱ কৰিব, বহুতে হয়তো হীনমন্যতাত ভুগি থাকে কিছুমানে, যে ফটকা ফুটাব পৰা নাই, দামী দামী পইচা নাই। হয়তো কিছুমান কণ কণ শিশুৱেও ভাবি থাকিব পাৰে এনেধৰণৰ কথা। মই সেই কণ কণ মইনাহঁতলৈ কৈছোঁ, তোমালোকে সগৌৰৱেৰে ক'বা যে মই প্ৰকৃতিক ধ্বংস কৰা নাই, মই ফটকা ফুটোৱা নাই টকা নাইকিয়া বুলি নহয়, মই এগৰাকী সচেতন নাগৰিক হিচাপেহে মই ফটকা ফুটোৱা নাই। প্ৰকৃতিৰ প্ৰতি মোৰ যি দায়বদ্ধতা আছে সেই কথা ভাবিহে মই ফটকা ফুটোৱা নাই। এই কথাটো যেতিয়াই গৌৰৱ কৰিব, তেতিয়াই দেখিব এদিন এদিনকৈ আমাৰ মানসিকতা সলনি হ'ব। ই পোহৰৰ উৎসৱ যি দীপাৱলী, সেই প্ৰকৃতাৰ্থত ই পোহৰৰ উৎসৱ হৈ থাকিব। ই কেতিয়াও শব্দ কোলাহল উৎসৱলৈ পৰ্যবেক্ষিত নহ'ব। গতিকে এয়াই আজি আপোনালোকৰ মাজত মই আলোচনা কৰিলোঁ মোৰ নিজা মতামত। আৰু মই যিহেতু বৰ্তমান গুৱাহাটীত আছোঁ, বহুত দিন ভিডিঅ' আপোনালোকক দিব পৰা নাই। আমি সকলোৱে যদি চেষ্টা চলাওঁ, এইটো যাতে মানুহৰ আৰু এটা কথা মনলৈ আহিছে, অসমৰ সংবাদ মাধ্যমৰ কিছু ভূমিকাক লৈ পিনি আচলতে বেয়া লাগে। তেওঁলোকে কিছুমান ক্ষেত্ৰত দুমুখীয়া স্থিতি গ্ৰহণ কৰে। যে ধৰক তেওঁলোকে এফালে ষ্টুডিঅ' মজিয়াত বহি হয়তো প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ কিছুমান ব্যক্তিক লৈ টক শ্ব' কৰিব যে এনেধৰণৰ প্ৰদূষণ হৈছে, আতচবাজীৰ সংখ্যা বাঢ়ি গৈছে। কিন্তু আনহাতে কি কৰিব, তেওঁলোকে আকৌ যিসকল উদ্যোক্তাই এই ফটকা আতচবাজীবিলাক বনায়, তেওঁলোকক গৈ আকৌ উদগনি জনাব যে এনেকৈ ধৰণৰ ফটকা বনাইছে, আমুক কৰিছে এনেকৈ। গতিকে বেয়াটো বেয়াই। সি যদি অসমীয়া হ'ল বুলি, অসমত হ'ল বুলি যদি ড্ৰাগছ কোনোবাই বনাইছে, আমি তাক উদগনি দিলে নহ'ব, সেইটো বেয়া কামেই। গতিকে আতচবাজী অসমত বনাওক বাহিৰত বনাওক সেইটো মেটাৰ নহয়। যদি সেইটো বেয়া কাম, সি যদি প্ৰকৃতিৰ কাৰণে হানিকাৰক, তেতিয়াহ'লে তেওঁলোকক উদগনি জনোৱাৰ কোনো কাৰণ থাকিব নালাগে। আৰু যদি এইমাত্ৰ ৰাস্তাৰে যিহেতু মই গৈ আছোঁ, এটা ৰাস্তাতে একেবাৰে ফটকা ফুটাই দিছে। হ'লেও কম, চাউণ্ডটো বহুত কম আছে বাৰু। দুই এটাতো ফটকা ফুটিবই আৰু, কাৰণ সকলোৰে মানসিকতা একেদিনতে সলনি হৈ নাযায় যিহেতু। হ'লেও এই যে ডাৱৰীয়া কৰি দিছে, ডাৱৰীয়া হোৱাৰ কাৰণে বাহিৰত ফটকা বহুতে ফুটাব পৰা নাই। কাৰণ ফটকা যিহেতু ঘৰৰ ভিতৰত ফুটাব নোৱাৰে, আৰু সেমেকা ঠাইত মানে ফটকাবিলাক ভালকৈ ফুটা নাই। সেইকাৰণে চাগে মই গুৱাহাটীৰ মাজমজিয়াৰে খোজকাঢ়ি গৈ থাকোঁতেও দেখিছোঁ যে খুব কম, আপোনালোকেও ভালকৈ মন কৰিলে অকল গাড়ী মটৰৰ মাতহে শুনা পাব, কিন্তু ফটকাৰ মাতটো, আতচবাজীৰ শব্দ তেনেই কম। গতিকে এয়া আহ্বান আছিলে সকলোলৈকে। আৰু আজি আপোনালোকৰ মাজলৈ অহা ভিডিঅ'টোৰ মূল উদ্দেশ্যও সেয়াই আছিলে। পুনৰবাৰ সকলোকে আহ্বান জনাইছোঁ যাতে আমি প্ৰকৃতি কৰোঁ, আহক আমি আতচবাজীৰ বিৰুদ্ধে থিয় দিওঁ, আহক আমি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হৈ পোহৰৰ উৎসৱটো শান্তিপূৰ্ণভাৱে কৰি নিওঁ। আচলতে কোনো এটা উৎসৱ পাৰ্বণেই আমাৰ কাৰণে বেয়া নহয়, কিন্তু আমি আধুনিকতাৰ ধামখুমীয়াতহে আমি উৎসৱবিলাক হওক, আমাৰ যি ৰীতি নীতি আছে এইবিলাক বেয়া কৰিছোঁ। মই যিহেতু আপোনালোকে জানে, আজি 3 মাহৰ আগতে বলবমৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি কোলাহলপূৰ্ণ যি উদ্ভণ্ডালি সৃষ্টি হৈছিলে বলবম যাত্ৰাৰ নামত, সেই ভিডিঅ'টো প্ৰস্তুত কৰি মই কিছু লোকৰ ৰোষৰ বলি হৈছিলোঁ। গতিকে এইবাৰো মই কওঁ যাতে কোনো এটা উৎসৱ পাৰ্বণেই কেতিয়াও বেয়া হ'ব নোৱাৰে, কিন্তু আমি কি কৰোঁ, উৎসৱ পাৰ্বণ আয়োজনৰ নামত আমি অতিমাত্ৰা এইখিনি কৰি দিওঁ, যিখিনিয়ে নেকি আনক অশান্তি যোগায়। আপোনালোকে কিছুমান মানুহে সামাজিক মাধ্যমত কৈয়ে থাকে যে শব্দৰ কোলাহলত তেওঁলোকে শুব নোৱাৰা হয়, চৰাই চিৰিকটি শুব নোৱাৰা, জন্তু শুব নোৱাৰা, উৎসৱ খাই ইমানেই কোলাহল হয় আতচবাজীৰ শব্দত। গতিকে কোনো এটা উৎসৱ পাৰ্বণেই আমাৰ কাৰণে অশান্তিৰ কাৰণ হৈ আহিব নালাগে। সেয়া লাগিলে বিহু হওক, সেয়া লাগিলে দীপাৱলী হওক, সেয়া লাগিলে বলবম যাত্ৰাই হওক। আচলতে মূল উদ্দেশ্যটো হৈছে আমি সমাজত শান্তি শৃংখলা বজাই ৰাখি কাকো অশান্তি নকৰাকৈ আমি উৎসৱ পাৰ্বণবোৰ অনুষ্ঠিত কৰিব লাগে। সেয়ে পুনৰবাৰ আপোনালোকলৈ দীপাৱলীৰ বহু শুভকামনা জনাইছোঁ। সমাজৰ পৰা, ব্যক্তি জীৱনৰ পৰা অন্ধকাৰবোৰ নোহোৱা হৈ
দীপাৱলীয়ে যাতে মানুহৰ জীৱনবোৰ পোহৰময় কৰি তোলে আৰু প্ৰকৃতাৰ্থত দীপাৱলী পোহৰৰ উৎসৱ হৈ থাকক, ই কোলাহল নহওক। ধন্যবাদ।